কাৰ্বি আংলং চিএম সাহায্য পুঁজিৰ পৰা ৫,০৩৬ জন ব্যক্তিলৈ ৪৮,৩৬,৪৭৪ টকা এককালীন সাহায্য। কোভিড-19 ৰোধৰ বাবে লকডাউনৰ সময়ত দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ জিলাখনৰ শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীক এই সাহায্য প্ৰদান। বৈঠালাংছত লকডাউন উলংঘা কৰি সমূহীয়া মৎস্য চিকাৰ, আৰক্ষীক দেখা মাত্ৰে ভিৰাই দিক বিদিক হেৰাই লৰ্ড মাছমৰীয়াসকল। পশ্চিম কাৰ্বি আংলঙত ডংকামকাম পৌৰসভাৰ সৌজন্যত দুখীয়া ৰাইজক সাহায্য সামগ্ৰী বিতৰণ। লকডাউনত জিলাখনৰ দুখীয়া ৰাইজক চাউল, দালি, মিঠাতেল আদি একাংশ ব্যক্তি আৰু সামাজিক সংগঠনসমূহে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কৰোনা ভাইৰাছ তথা কোভিড-19 ভাৰতত ভয়ংকৰ হাৰত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি অব্যাহত লকডাউন। এই ২১ দিনীয়া লকডাউনৰ সময়ত দেশৰ বিভিন্ন ৰাজ্যত উপাৰ্জনৰ বাবে গৈ আবদ্ধ হৈ থকা লোকসকলৰ লগতে বিভিন্ন ৰাজ্যৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ চিএম পুঁজিৰ পৰা আজি প্ৰদান কৰে ৪৮,৩৬,৪৭৪ টকাৰ এককালীন সাহায্য। উল্লেখযোগ্য যে ভয়াৱহ কোভিড-19 মহামাৰী প্ৰতিহতৰ বাবে পালন কৰা লকডাউনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত উপাৰ্জনৰ বাবে গৈ আবদ্ধ থকা জিলাখনৰ দুখীয়া লোক আৰু ছাত্ৰ-ছাত্ৰীসকলক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কোভিড-19ৰ চিএম সাহায্য পুঁজিৰ পৰা ইয়াৰ আগতে ৪,০৭৪ জন ব্যক্তিক ইতিমধ্যে এককালীন সাহায্য আগবঢ়োৱা হয়। আজি পুনৰ ৫,০৩৫ জনক আগবঢ়োৱা হয় ৪৮,৩৬,৪৭৪ টকা। ইয়াৰে ২৬,৮০,০০০ টকা ইতিমধ্যে SBI তেওঁলোকৰ ব্যক্তিগত একাউণ্টৰ যোগে আজি পঠিওৱা হৈছে আৰু বাকী থকা ২১,৫৪,৪৭৪ টকা ১১,০১১ জন ব্যক্তিক আজিৰ ভিতৰত গ্ৰহণ কৰা ব্যক্তিসকলৰ নামৰ একাউণ্টত পঠিওৱা হ'ব অহা কালিলৈ। কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ চিএম তুলিৰাম ৰংহাঙে বিপদৰ সময়ত জনতাৰ প্ৰতি প্ৰদৰ্শন কৰা এই মহানুভৱতাক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে। মংগলিনী ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছত লকডাউন উলংঘা কৰি মাছ ধৰিবলৈ ওলাই আহিল ৰাইজ। কাৰ্বি লাংপি নদীত সমূহীয়া মৎস্য চিকাৰ। কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশজুৰি ঘোষণা কৰা লকডাউন কাৰ্যসূচী সমগ্ৰ দেশে সঁহাৰি জনোৱাৰ পৰিৱৰ্তে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত দেখা গৈছিল ইয়াৰ বিপৰীত দৃশ্য। কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশজুৰি ঘোষণা কৰিছিল লকডাউন। এই লকডাউন কাৰ্যত সমগ্ৰ দেশে বিপুল সঁহাৰি আগবঢ়াইছে যদিও বিভিন্ন প্ৰান্তত ই বিফল হোৱাৰহে পৰিলক্ষিত হৈছে। এই লকডাউন মাজতে বৈঠালাংছত দেখা গ'ল এক বিপৰীত দৃশ্য। দলে বলে ওলাই আহিল মৎস্য চিকাৰলৈ। পাছত বৈঠালাংছ আৰক্ষীয়ে খবৰ পাই লৰি অহাত সকলো পলাই পত্তং দিয়ে। বৈঠালাংছৰ পৰা জাচনিনী ৰিপৰ্ট, কাট নিউজ। বিশ্বজুৰি কৰোনা তথা কোভিড-19 বিশ্ব মানৱক ত্ৰস্তমান কৰি তোলাৰ সময়তে দেশত অব্যাহত লকডাউনে দৈনন্দিন জীৱন নিৰ্বাহত ভীষণ সমস্যা হৈছে। বিশেষকৈ দিন মজুৰি কৰি পৰিয়াল পোহপাল দিয়া লোকসকলৰ অৱস্থা এই সময়ত পানীত হাঁহ নচৰা অৱস্থা হৈছে। কিন্তু এনে সময়তে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকাম পৌৰসভাৰ লগতে জিলাখনৰ অন্যান্য সামাজিক সংগঠনসমূহে দেখুৱাইছে মানৱীয়তাৰ সুন্দৰ নিদৰ্শন। হয়, বিপদৰ সময়ত এষাৰি মাত আৰু যৎকিঞ্চিত সাহায্যৰে বিপদগ্ৰস্ত পৰিয়ালক কিছু সকাহ দিয়া কাৰ্য মানৱীয়তা উৎকৃষ্ট উদাহৰণ। ডংকামকাম পৌৰসভাৰ অধ্যক্ষ তেদিছৰাম ৰংহাঙৰ নেতৃত্বত ডংকামকাম পৌৰসভাৰ এলেকাৰ ১ আৰু ৫ নং ৱাৰ্ডত বিতৰণ কৰা হয় সাহায্য সামগ্ৰী। প্ৰদান কৰা সাহায্য সামগ্ৰীৰ ভিতৰত আছে 10 কেজিকৈ চাউল,
2 কেজিকৈ দালি মিঠাতেল 1 লিটাৰ আৰু নিমখ 1 কেজিকৈ বিতৰণ কৰে দুখীয়া ৰাইজৰ মাজত এই চাউল বিতৰণ কাৰ্যসূচীত ডংকা মোকাম পৌৰসভাৰ অধ্যক্ষ ৰংহাঙৰ লগতে উপাধ্যক্ষ ৰেঞ্চিং টিমুং ৱাৰ্ড কমিছনাৰ চাৰলংকি বে জিতু টেৰাঙৰ লগতে পৌৰসভাৰ আন কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে कुसमे धोरों चिपुपे खाई चिपुपे पार्टी एलाम चिपुपे पेपेन आतोन तिल समय निलितुम सांगलिन केप दाल लिनी जंतु लिनी लापेन इंटी इलिट आतोन सिम समय निलितुम आपाथिम पेन केरल पांचिंग इक्लो केल्विन टेराङৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Start here, right anywhere. Eastern Motors, authorized dealer of Royal Enfield, Rongkilan, near Don Bosco School, D4 782460 Assam. Easy finance available here. For more information, kindly contact Sales Bokazan 7896169021. For both D4 and Bokazan, you can contact 9957988008 or you can mail Eastern Motors ka@gmail.com. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুতি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্চ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সংকটৰ সময়ত চৰকাৰ তথা বিভিন্ন সামাজিক সংগঠনসমূহে দুখীয়া লোকসকলৰ মাজত বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ কৰি দুখীয়া ৰাইজক সামূহিক সকাহ দিয়াৰ প্ৰচেষ্টা কৰা পৰিলক্ষিত হৈছে জিলাখনৰ বিভিন্ন অঞ্চলত টেকেলাংজুন লেমছৰ উদ্যোগত মঙলবাৰে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে নিৰ্দেশ মতে পালন কৰা লকডাউনৰ সময় অতি দুখীয়া লোকসকলৰ মাজত BPL গ্ৰাহক ৰাইজক বিতৰণ কৰে বিনামূলীয়া চাউল লকডাউনৰ নীতি অতি কঠোৰভাৱে আৰু শৃংখলিতভাৱে পালন কৰি গ্ৰাহক ৰাইজে বিনামূলীয়া চাউল গ্ৰহণ কৰে লেমছৰ কৰ্মচাৰীসকলৰ পৰা লেমছৰ অধ্যক্ষ অমৰজিৎ ইংতি আৰু সম্পাদক শশাংক নাগৰ নিয়ন্ত্ৰণত ৰাইজে এইদৰে শৃংখলতা বজোৱা কাৰ্য স্বাভাৱিকতে প্ৰশংসনীয় আনহাতে বৰজানৰ VDC অধ্যক্ষ বাবু বংৰুং চৰকাৰী গাঁওবুঢ়া শ্বিলং বংৰুঙৰ লগত যোৱা কেইজনমান সংগীয়ে মিলি বেচৰকাৰীভাৱে বিতৰণ কৰে বৰজানৰ 4খন দুখীয়া গাঁৱৰ ৰাইজৰ সাহায্য সামগ্ৰী বংৰুং গাঁও ৰংখেলান নথং তেৰণ গাঁও আৰু বস্তিত বিতৰণ কৰে চাউল দালি নিমখ আৰু আলু আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী আনহাতে MSC ৰিচাৰ্ড টকবি উদ্যোগতো ডেইথৰ সিংনাৰ গাঁও মেনমেজি আদি গাঁৱত বিনামূলীয়া চাউল বিতৰণ কৰে ডেইথৰ লেমছৰ অধীনৰ BPL গ্ৰাহকসকলক চাউল বিতৰণ অনুষ্ঠানত ডেইথৰ লেমছৰ অধ্যক্ষ পিনচন ইংতি সম্পাদক হাৰচন সিংনাৰ লগতে কেইবাজনো সদস্যসকল উপস্থিত থাকে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সমগ্ৰ দেশতে দেওবাৰে নিশা 9 বজাত 9 মিনিটৰ বাবে বন্তি চাকি বা টৰ্চ লাইট প্ৰজ্বলন কৰি বা জ্বলাই কৰোনা ভাইৰাছৰ প্ৰতিহত কৰাৰ যি ক্ষুদ্ৰ প্ৰয়াস কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেনত জিলা প্ৰশাসন তৰফৰ পৰা 9 বজাত বন্তি প্ৰজ্বলন কৰে মহামাৰী কৰোনাৰ আক্ৰান্তৰ সংখ্যা দিনে দিনে ভাৰততো তীব্ৰ ৰূপত বৃদ্ধি পাব ধৰিছে
এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰ সন্ধিয়া 9 বজাত সকলো বিজুলী বন্ধ কৰি কেৱল তেলেৰে বা ঘিউৰে নতুবা টৰ্চ লাইটেৰে ঘৰৰ বেলকনিত বা দুৱাৰ মুখত পোহৰাবলৈ আহ্বান জনায়। এনে কৰি লকডাউনৰ সময়ত সকলোৱে নিজ নিজ ঘৰত আবদ্ধ থাকিলেও কোনো অকলশৰীয়া নহয়। এই আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমান, আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ আৰু স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে 9 বজাত বন্তি প্ৰজ্বলন কৰে। বঠাত লাংচৰ পৰা জাচনিংহি ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।